নমস্কাৰ, মোৰ ইউটিউব চেনেলৰ অন্য এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা লৈ আহিছোঁ অন্য খাৰ আঞ্জা ৰেচিপি। আচলতে এই ৰেচিপিটো মই মাৰ পৰা শিকিছোঁ ঘৰত থাকোঁতে। খুবেই টেষ্টি হয় ৰেচিপিটো খাবলৈ। এনেদৰে যদি বনাই খাইছনে এবাৰ খাই চাব। বৰ্তমান যিহেতু বাঁহগাজৰ ছিজন, সেয়েহে বাঁহগাজৰ খাৰ আঞ্জা বনাইছোঁ। মই ইয়াৰ বাবে লৈছোঁ এটা বাঁহগাজ, লগতে দিম কঁঠালগুটি আৰু মাটি দালি। অন্য দালিও দিব পাৰে, কিন্তু মাটি দালি দিলে খাবলৈ বেছি টেষ্টি হয়, সেয়েহে মই মাটি দালিকে লৈছোঁ। প্ৰথমে মই বাঁহগাজটো ভালদৰে কাটি ল'লোঁ, কাটি ধুই লৈছোঁ আৰু সৰু সৰুকৈ এনেদৰে কাটি গৈছোঁ। আপোনালোকে ইয়াতকৈও মিহি কৰিব পাৰে, নাইবা পিহনাটো পিহি ল'ব পাৰে। মই এনেদৰে কাটি লৈছোঁ আৰু এই গোটেইখিনি মোৰ কটা হৈ গৈছে। আৰু আনফালে মই আঞ্জাখন তেল মাৰিবৰ বাবে পিঁয়াজ, নহৰু, আদা, তেজপাত সকলোখিনি গোটাই লৈছোঁ আৰু লগতে কলখাৰখিনিও মই ৰেডি কৰি লৈছোঁ। প্ৰথমে এটা মই প্ৰেছাৰ কুকাৰত সকলোখিনি বস্তু ভৰাই লৈছোঁ আৰু ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিম আৰু কলখাৰখিনিও ইয়াতে মই দি দিম। তাৰপাছত 3টামান চিটি আহিবলৈ দিম। হালধি ইউজ কৰা নাই আজি, যিহেতু কলখাৰ দিছোঁ, ৰংটো ৰঙচুৱা হৈ যায়, সেয়েহে মই হালধি দিয়া নাই। আৰু ফাইনেলি এইখিনি মোৰ বইল কৰা হৈ গ'ল। এতিয়া এখন কেৰাহী পাতি লৈছোঁ, তেল গৰম কৰি তাতে মই কাটি ৰখা পিঁয়াজ, নহৰু, আদা সকলোখিনি ৰঙচুৱাকৈ ভাজি ল'ম। আৰু মোৰ এইখিনি ভালদৰে ভজা হৈ গৈছে ৰঙচুৱাকৈ। এতিয়া ইয়াতে মই বইল কৰি ৰখা দালিখিনি দি দিম আৰু অকণমান সময়ৰ বাবে মই উতলিবলৈ ঢাকি ৰাখিম। এতিয়া আঞ্জাখন ভালদৰে উতলিবলৈ ধৰিলে ইয়াতে দি দিম মই অকণমান মান ধনিয়াৰ পাত। আৰু এতিয়া এইখিনি খাব পৰা হৈ গ'ল। আপোনালোকে যদি খাই চোৱা নাই এনেদৰে খাই চাব, খুবেই সঁচাকৈ টেষ্টি হয়। আৰু মোৰ ভিডিঅ'টো আজিলৈ ইমানেই আছিল। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু আজিলৈ আহিছোঁ তেনেহ'লে, ধন্যবাদ।